মৰ্ণিং মানে একেবাৰে ভেৰি গুড মৰ্ণিং। চকু একেবাৰে ফুলি মুখ ডাঙৰ হৈ আছে। এতিয়া ৰাতিপুৱা সময় হৈছে প্ৰায় 5:10 আৰু মই এতিয়া উঠিলোঁ, শেৱালি ফুলকেইটা বুটলিলোঁ আৰু এতিয়া মোৰ সময় হৈছে অকণমান মৰ্ণিং ৱাকলৈ যোৱা। এতিয়া মৰ্ণিং ৱাকৰ পৰা আহোঁ আৰু তাৰপিছত আপোনালোকৰ লগত আকৌ লগ পাম। এতিয়া সময় হৈছে ৰাতিপুৱা প্ৰায় 7:10 নে 15 তেনেকুৱা হ'ল। আৰু সেই যে ৰাতিপুৱা উঠিছিলোঁ 5:10 শেৱালি ফুল বুটলিছিলোঁ। প্ৰকৃতিৰ যে কেনেকুৱা নিয়ম নহয় জানো। শেৱালি ফুল, কহুৱা ফুলে দুৰ্গা দেৱীক আমন্ত্ৰণ জনায় ঘৰলৈ নামি আহিবৰ কাৰণে। কপৌ ফুলে বহাগ বিহুক আমন্ত্ৰণ জনায়। পলাশ ফাগুনক পলাশ আৰু শিমলু ফুলে ফাগুনক আমন্ত্ৰণ জনায় ঘৰলৈ আহিবৰ কাৰণে। ধুনীয়া প্ৰকৃতিৰ কিছুমান ঋতুৰ নিয়ম, সেই নিয়মতে আমি মানুহবোৰ চলি যাওঁ আৰু নিজৰ দৈনন্দিন কামবিলাক কৰি যাই থাকোঁ। সঁচাকৈ প্ৰকৃতিৰ নিয়মৰ মাজত থাকি আমাৰ মানুহে বহুত ভাল পায় আৰু সেইকাৰণে আমি প্ৰকৃতিৰ নিয়ম কানুনসমূহ মানি চলি থাকিব লাগে। সৰুতে চাগে আপোনালোকেও শেৱালি ফুল বুটলিছিল নহয় জানো, আৰু শেৱালি ফুলৰ বিভিন্ন ধৰণৰ টেষ্টি ৰেচিপিও বনাব পাৰি। কিন্তু এতিয়া যিহেতু দুৰ্গা দেৱীৰ পূজা হোৱা নাই, সেইকাৰণে শেৱালি ফুল নাখাওঁ বাৰু আমি। আপোনালোকে তেনেকুৱা নিয়ম আছেনে আপোনালোকৰো যে দুৰ্গা দেৱীয়ে চৰণত নিদিয়ালৈকে শেৱালি ফুলৰ কোনো ধৰণৰ খোৱা নহয় বুলি? আমাৰ ফালে এনেকুৱা নিয়ম মানা হয় আৰু সেইকাৰণে শেৱালি ফুলখিনি থৈ দিছোঁ। যেতিয়া শুকাব বা দুৰ্গা পূজাৰ খতম হ'ব তেতিয়াহে শেৱালি ফুলখিনি আমি খাম। তেনেহ'লে ইণ্টুটো দিয়াও হোৱা নাই নহয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, মোৰতো ভালেই সদায় নিচিনাকৈ। আৰু এতিয়া মই ওলাইছোঁ ষ্টাডি টেবুলত পঢ়িবৰ কাৰণে। অকণমান সময় পঢ়ি লওঁ। এতিয়া এই সময়খিনিত সাধাৰণতে মোৰ ভিডিঅ' শ্বুট কৰা নহয়েই প্ৰায়, কাৰণ এই সময়খিনিত মোৰ টিউশ্যন থাকে। আজিৰ ষ্টুডেণ্টটো নাই, তাৰমানে ক'ৰবাত আলহী ঘৰত গৈছে, সেইকাৰণে মই ফ্ৰী আজি কালি এইকেইদিন ফ্ৰী, একেবাৰে সোমবাৰে লগ পাম তাক। সেইকাৰণে এই সময়খিনিত ভিডিঅ' শ্বুট কৰা হৈছে। এতিয়া ময়ো অকণমান পঢ়ি লওঁ, যিহেতু এক্সামবিলাকৰ কাৰণে ময়ো প্ৰিপাৰেশ্যন হৈ থাকিব লাগে। সেইকাৰণে অকণমান পঢ়ি লওঁ। পঢ়ি লোৱাৰ পিছত আকৌ লগ পাম আপোনালোকক প্ৰায় 9মান বজাত, ঠিক আছে? মেঘবিলাক মাজে মাজে ডাৱৰীয়া হৈ আছিল, তাৰপিছত সেইবিলাক ফাটিব ধৰিছে আৰু এইফালে চাৰিওফালৰ পৰিৱেশ। এইখিনি ধুনীয়া দেখাইছে, নীলাৰ মাজত যে সেউজীয়া আৰু নীলাৰ কম্বিনেশ্যনটো ধুনীয়া দেখা হৈছে। আৰু মাজে মাজে যিটো বগা মেঘৰ কম্বিনেশ্যনটো সঁচাকৈয়ে ভাল লাগিছে। প্ৰকৃতিৰ ইমান ধুনীয়া নিদৰ্শন নহয় জানো। আৰু এইফালে চন্দ্ৰমালিকাৰ কাটিংবিলাক যে লগাইছিলোঁ, কাটিংবিলাক হৈ গ'ল আৰু এইবিলাক আকৌ পিঞ্চিং কৰি দিছিলোঁ নহয়। পিঞ্চিং কৰি দিয়াৰ পিছত ইয়াৰ পৰা আকৌ ডাবল ঠানিও আহিছে। এইফালেও এইবিলাক হৈছে, এইখিনি আকৌ পিঞ্চিং কৰি দিম। এনেদৰে পিঞ্চিং কৰি দিয়াৰ পিছত এইবিলাকৰ পিছত আকৌ নতুন কিছুমান ঠানি আহিব আৰু জোপোহা হৈ যাব। এই গামলাটো এনেকৈয়ে আমি পিঞ্চিং কৰি ভৰাই তুলিব পাৰোঁ। এই টেকনিকটো আপোনালোকেও অৱলম্বন কৰিব, গোটেই গামলাটো ভৰ্তি হৈ যাব। আৰু ইয়াত কিছুমান বন গজিছে, সেইবিলাক উখালি দিম। ইয়াত মাটিও আহিছে, মাটিখিনি ইয়াত থৈ দিলোঁ। আলহীৰ ঘৰত বিহু খাবলৈ গৈ পেলাই এই মিলিৰ ঠানিটো লৈ আহিছিলোঁ। এই মিলি ঠানিটো পুতি দিয়াৰ পিছত চাওকচোন ইমান ধুনীয়া জোপোহা হৈ আহিছে। ইয়াৰ পৰা কেইদিনমান পিছত আৰু ফুল ওলাব। আৰু মিলিৰ ফুলবিলাক বহুত দিনলৈ থাকে। এবাৰ যদি ফুলে নহয়, এবাৰ ফুলাৰ পৰা সেই ফুলবিলাক প্ৰায় 15 মাহ দিনলৈকে ফুলিয়ে থাকে। এতিয়া খন্তেক জিৰণি ল'ম। জিৰণি লোৱাৰ পিছত আপোনালোকক আকৌ লগ পাম ভিডিঅ'ৰ জৰিয়তে। আপোনালোকক 9টা বজাত লগ পাম বুলি কৈছিলোঁ, 9টা বজাত লগ পাম বুলি কৈ পেলাই এতিয়া আৰু হৈ গ'ল 11টা বাজি। আকৌ এবাৰ গা ধুলোঁ। বিভিন্ন ধৰণৰ কাম কৰাৰ পিছত ঘাম ওলালে মোৰ ভাল নালাগে,
সেইকাৰণে আকৌ এবাৰ গা ধুলোঁ, টিউশ্যনবিলাকো কৰিলোঁ। তাৰপিছত টিউশ্যন দুটা কৰিলোঁ, দুটা কৰাৰ পিছত গা পা ধুলোঁ, আজৰি হ'লোঁ। আৰু মায়ে এইফালে কাপোৰ ধুই পেলাই এইবিলাক মেলি দিছে। মেল দি পেলাই নামঘৰলৈ গৈছে, তাতে কিবা আছে নেকি, নাম ধৰিব চাগে, ৰিহাৰ্চেল কৰিব, তাতে গ'ল। আৰু মই আজিৰ পৰিৱেশটো দেখাৰ ৰ'ব, যদিনো ৰ'দ নাই তেনেকুৱা ধৰণৰ কিবা এটা গৰম গৰম অনুভৱ হৈ আছে। দুপৰীয়াৰ খানাৰ প্ৰস্তুতি চলাই আছে মায়ে। এতিয়া দুপৰীয়াৰ বনাব মায়ে কণী আৰু আলু, এইফালে মছলা পিচি থৈ দিছে, এইফালে কল ভাজিৰ কাৰণে কল কাটি ৰেডি কৰি থৈছে। আৰু এটা বস্তু বনাব, এইটো হৈছে কলৰ বাকলিৰ পিটিকা। ইয়াত জলকীয়া আৰু নহৰু দিছে, দি পেলাই ইয়াত মিক্সিত দিব। জলকীয়া, নহৰু, পিঁয়াজ যিখিনি আৰু প্ৰয়োজনীয় বস্তু পিছাৰ কাৰণে সেইখিনি দিছে, দি পেলাই এইখিনি আগতে বইল কৰি লৈছে। বইল কৰি লৈ পেলাই এই কলৰ বাকলিখিনি এতিয়া পিচিব। আপোনালোকেও ট্ৰাই কৰি চাব, এইটো ৰেচিপিটো বহুত ভাল লাগে আচলতে। ইয়াত মই ৰেগুলাৰ যিবিলাক মই কাপোৰ ইউজ কৰোঁ, ৰেগুলাৰ ইউজ কৰা স্পৰ্টিংবিলাক ইয়াত থৈ দিয়া আছে। এনেকৈ যিখিনি ৰেগুলাৰ ইউজ কৰা হয়, আজি এইখিনি ধুইছিলোঁ, ধুই থোৱাৰ কাৰণে এইখিনি এতিয়া সোমাই থৈ দিওঁ। ইয়াত তেনেকৈ সোমাই থ'লোঁ। এই তলৰবিলাক যে প্ৰায় ইমান মানৰ পৰা পিন্ধাই হোৱা নাই, এই গোটেইবিলাক ইমানবিলাক পিন্ধাই হোৱা নাই। এইখিনি ওপৰৰখিনিয়ে পিন্ধাই যায়, তলৰখিনি পিন্ধাই হোৱা নাই। আৰু এইফালেও আছে এইখিনি, যিখিনি শ্বৰ্ট ঘৰত পিন্ধোঁ সেইখিনি শ্বৰ্ট, আৰু এইখিনি লং পেণ্টকেইটা যিকেইটা বাহিৰত সচৰাচৰ ওলাই যাবৰ কাৰণে পিন্ধা হয়, তেনেকুৱা কেইটা আছে ইয়াত। আৰু ডেইলি পিন্ধাবিলাক ইয়াত এনেকৈ থোৱা থাকে। যিকেইটা ডেইলি মই পিন্ধোঁ, যিকেইটা মোক লাগে সেইকেইটা বিচনাত এনেদৰে থৈ দিয়া থাকে। আৰু এয়া যে কণী উমনি দিয়া আছিল, এই কণী উমনি দিয়া কণীবিলাক বহুত পাতল হৈছে, ক'ব নোৱাৰোঁ বইলে হৈ গ'ল নে কিয়ে বা, বহুত পাতল হৈ গৈছে কণীবিলাক, ওলাব চাগে পোৱালি। কল ভাজি ৰেডি হৈ গ'ল, কলৰ বাকলিৰ পিটিকা ৰেডি, আৰু এইফালে কণীৰ আঞ্জা ৰেডি। ভাত পানী খাই ৰেডি হ'লোঁ, আৰু এতিয়া সময় হ'ল ভিডিঅ'টোৰ পৰা বিদায় লোৱা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, আৰু লগতে মোৰ চেনেলটোত আপোনালোকে যদি নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব দেই, প্লিজ ছাবস্ক্ৰাইব কৰিব না। তেনেহ'লে বাই বাই।